بسم الله الرحمن الرحيم আৰম্ভ কৰিছোঁ পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়াসিন জ্ঞানগৰ্ভ কোৰাণৰ শপত। নিশ্চয় তুমি ৰাসূলসকলৰ অন্তৰ্ভুক্ত। সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত। এই কোৰাণ প্ৰবল পৰাক্ৰমশালী পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়েহে সিহঁত উদাসীন। অৱশ্যে সিহঁতৰ অধিকাংশৰ ওপৰত আল্লাহৰ বাণী অৱতাৰিত হৈছে, সেয়ে সিহঁতে ইমান পোষণ নকৰিব। নিশ্চয় আমি সিহঁতৰ ডিঙিত থুতুৰিলৈকে গলাবন্ধ অৰ্থাৎ শিকলি মেৰিয়াই দিছোঁ, ফলত সিহঁত ঊৰ্ধ্বমুখী হৈ গৈছে। আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ। তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়। তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান, সিহঁতে ইমান পোষণ নকৰিব। তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰাণৰ অনুসৰণ কৰে আৰু ৰহমানক অৰ্থাৎ আল্লাহক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া। নিশ্চয় আমিয়েই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ যে সিহঁতে আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই
সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছোঁ। আমিন।